সুপ্ৰভাত বন্ধু বান্ধৱীসকল। মই পুৱাই এখন থানলৈ যাবলৈ ওলাইছোঁ আৰু থানখন ক'ত আছে মই দেখাই থাকিম আপোনালোকক। থানখন আছে আমাৰ আজাদ অঞ্চলৰ ৰাজখোৱা গাঁৱত আৰু আমি ইয়াৰ পৰাই চাকি বন্তি ল'লোঁ। আমি থানখন পোৱা বহুত আগতেই আমি গাড়ী মটৰ ৰাখিবলগীয়া হৈছে, ইমানেই ভিৰত নিব নোৱাৰি স্কুটি বা বাইক, হ'লেও কিছুমানে নিছে বাৰু, হ'লেও আমি খোজকাঢ়িয়ে গৈ আছোঁ। থানখন বহুত দূৰত আছে, তাৰ আগতেই আমি গাড়ী মটৰ ৰাখিবলগীয়া হৈছে, ইমানেই মানুহ ভিৰ হৈছে আৰু বহুত দূৰ দূৰণিৰ পৰা ভক্তগণ আহে আৰু আগদিনাখনি শৰাই কাৰণে মাহ প্ৰসাদ যি দৰকাৰ হয় আৰু সকলো দিবলগীয়া হয় আৰু পাছদিনাখিনি শৰাই পতা হয়। এয়া দেখিছে আমি গৈ আছোঁ। থানখনৰ এয়া মেইন দুৱাৰখন আমি পাইছোঁহি। থানখন আছে ইয়াত দেখিছে শ্ৰী শ্ৰী বৰথান তেলাহী ৰাজখোৱা গাঁও। আমি এই থানখনৰ মাজেদি আমি আহি আছোঁ। প্ৰত্যেক বছৰে ফাগুন মাহতে এই বছৰেকা হোৱা পতা হয়। প্ৰতি বছৰে মানে আগৰ পৰাই মানে পাতি আহি আছে। প্ৰত্যেক বছৰে পাতি আমি প্ৰত্যেক বছৰে এই ফাগুন মাহৰ এই বৰথানৰ এই সকামটোৰ কাৰণে আমি অপেক্ষা কৰি থাকোঁ। বহুত বেছিয়ে ভাল লাগে আৰু মানে ইবছৰতকৈ এইবছৰ বহুত বেছি মানুহ হৈ গৈ আছে। দেখিছেনে আজিবাৰ কিমান মানুহ হৈছে আৰু এখন মেইন দুৱাৰেদি আমি গৈ আছোঁ। এয়া মাহ প্ৰসাদৰ কাৰণে কাম কৰি আছে আৰু এই সভাটোৰ কাৰণে ৰাজখোৱা গাঁও সকলো মানুহেই আগ্ৰহে ৰৈ থাকে আৰু আগদিনাখিনিৰ পৰা সকলো কাম কাজ কৰে। প্ৰসাদৰ কাৰণে যি দৰকাৰ হয় মানে নাৰিকল কটা এয়া আগদিনাখিনিয়ে কৰি থ'বলগীয়া হয়, কাৰণ বহুত হাজাৰ হাজাৰ শৰাই আহে, একেদিনাখনি কৰাটো সম্ভৱ নহয়। আগদিনাখিনিৰ পৰাই কৰি থকা হয় আৰু চাফ চিকুণটো সেই এমাহমানৰ আগৰ পৰাই কৰি থকা হয়। আৰু এয়া দেখিছে চাকি বন্তি দিবৰ কাৰণে আমি লাইন পাতিবলগীয়া হৈছে, ইমানেই ভিৰ হৈছে। কেইবাখনো ঠাই দিছে চাকি বন্তি জ্বলাবৰ কাৰণে আৰু প্ৰত্যেকটো জেগাতেই মানে এনেকৈ ভিৰ হৈ গৈছে। বহুত দূৰ দূৰণিৰ পৰা ভক্তগণ আহে এইখন থানলৈ। মই ভগৱানৰ ওচৰত এয়াই প্ৰাৰ্থনা কৰিছোঁ যাতে মোক প্ৰত্যেক বছৰে এনেকৈ আহিবলৈ মোক সুমতি দিয়ক ভগৱানে। আৰু আমি চাহ খাবৰ কাৰণে আহি আছোঁ। এয়া চাহ খাবৰ কাৰণে ইফালে যাবলগীয়া আছে। লাইন দেখিছেনে বাৰু? এয়া চাহ খাবৰ কাৰণে লাইন পতা হৈছে, এনেকৈ লাইন শাৰীকৈ বহি গৈছে এয়া চাহ খাবৰ কাৰণে। আৰু ইয়াতো চাকি বন্তি জ্বলাবৰ কাৰণে দিছে। এতিয়া নাম ল'ব, আমি নাম লোৱালে নৰখোঁ আৰু সোনকালে যামগৈ। টিকলিজনীও আমনি কৰিছে। ৰাতিকে এভাগ ভাওনাও আছে। আমি যাব ওলালোৱে। মা আহিব শৰাই কাৰণে নিবৰ কাৰণে, মা আছেই। আমি এতিয়া যামগৈ। সকলোৱে মংগল কামনা কৰিছোঁ। আমি থানখন ভালকৈ একেবাৰে দেখাই দিছোঁ। কিমান ভাল লাগে এই দিনটো, আমাৰ ক'বলৈ মানে ভাষা নাই। আৰু এয়া আছে আধ্যাত্মিক চিন্তা প্ৰদৰ্শনী বুলি এটা কেন্দ্ৰ আছে, তাতে আমি গৈছিলোঁ। ভিডিঅ' নকৰিলোঁ আৰু ভিডিঅ' কৰিবলৈ বেয়া পালোঁ। তাতে আপোনাক কেনেকৈ কি কৰিলে আমাৰ চিন্তা শক্তি বাঢ়িব, কেনেকৈ আমি পঢ়িলে মনোযোগ বৃদ্ধি হয় সেয়াৰ জ্ঞান দিছিলে। এয়া আমি আহিলোঁ, মানুহ আহি আছে দেখিছেনে, গৈছে আহিছে, তথাপি তাত ভিৰ কমাই নাই। আজিলৈ মই সামৰিছোঁ, আমি এতিয়া যাবলৈ হ'ল।